হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ডিপিএনে চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু সুস্থ আছে। আৰু আজি এটা মই ডেইলি ব্লগ লৈ আহিছোঁ। ভাবিলোঁ আপোনালোকক দেখুৱাই যাম আজি মই দিনটো কি কৰোঁ। তো ভিডিঅ'টো স্কিপ নকৰিব, সকলোৱে শেষলৈ চাই থাকিব। আৰু চাওকচোন পিছফালৰ ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে। ভাবিলোঁ ইয়াৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ ইয়াত ঘৰৰ পিছফালখন তো ভালকৈ দেখুৱাই আছোঁ বলক। ঘৰৰ সৰু খেতিখন, এয়া পালেং শাক, আৰু এয়া মূলা শাক, আৰু এয়া লাই শাক। এয়া আমাৰ ঘৰৰ পিছফালখন, আৰু এয়া আমাৰ ঘৰৰ পুখুৰীটো। কেতিয়াবা আপোনাক ভালকৈ দেখুৱাম, আজি এনে অকণমান দেখুৱাই দিলোঁ। পিঠা বনাই থৈছে চাহৰ লগত খাবলৈ, কিন্তু মই চাহ ভাল নাপাওঁ। তো মই ঘৰত মানে ঘৰৰ পিঠাটো খাম, কাৰণ পিঠা খাই খুব ভাল পাওঁ। কোনে কোনে ভাল পায় জনাবচোন। আৰু এতিয়া চাই ৰেডি হৈ গ'ল, সকলোকে দি লওঁ। তো চাই থাকক। এতিয়া চব্জিখিনি কাটিব লৈছোঁ। হৈ গ'ল, আৰু এয়া বেঙেনা ফ্ৰাই কৰিম, আৰু দাইলো হৈ গ'ল। বেঙেনা সানি ফ্ৰাই কৰি লগ পাই আছোঁ। ফ্ৰাই কৰি আছোঁ, খোৱাই নাই, হ'ব আৰু। এয়া দাইল হৈ গ'ল, আৰু ইয়াত গাখীৰ গৰম হ'ব দিছোঁ। আজি অকলে যে সকলোবোৰ কাম কৰিব লগা হৈছে। তো হৈ লওক, ভাত খাম আৰু অকণমান দেৰিকৈ। হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু এতিয়া সন্ধিয়া 6:30 বাজি গ'ল। ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ বহু টাইমৰ মূৰত, কাৰণ কিবা কিবি কামো আছিল, কৰি ল'লোঁ। আৰু আজি ইয়াত বহুত ঠাণ্ডা পৰিছে। আজি বতৰটো খুব বেয়া, আৰু মাহঁতে বিহুৰ আয়োজন চলাই আছে। আপোনালোকৰ সেইফালে বিহুৰ আয়োজন কেনেকুৱা? তো আজি আয়োজনবোৰ দেখুৱাওঁ বলক, বিহুৰ কি কৰি আছে মাহঁতে। এতিয়া ঠাণ্ডা দিন, আৰু ইয়াত আমি জুই পৈ আছোঁ। ঠাণ্ডা দিনত জুই পৈ বহুত ভাল লাগে, আৰু ইয়াৰ বহু আৰু এয়া মাহঁতে সান্দহ গুড়ি খুন্দি আছে, আৰু এইটোক কয় ঢেঁকী আমাৰ ইয়াত। আপোনালোকৰ সেইফালে কি কয় জনাবচোন, আৰু আয়োজন কেনেকুৱা ক'ব।
এয়া সন্ধিয়াৰ চাহৰ কাৰণে পাপৰ, গোলফিংগাৰ আৰু এয়া গাখীৰ চাহ বনাই আছোঁ। আৰু এয়া চাহ ৰেডি হৈ গ'ল, খাই লওঁ দেই। আৰু এতিয়া ভাত বনাব লৈছোঁ, আজি বাহিৰতে বনাম। এয়া মিক্স ভাজি ডিম আলু তৰকাৰী বনাম, কাৰণ ঠাণ্ডাৰ দিনত বাহিৰতে বনোৱা হয়। আৰু ভাত পানী খাই আপোনালোকক লগ পাই আছোঁ। তো ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তো আজিলৈ আহিছোঁ, বাই বাই।